ইছ ৰাম, ইমান ভুল হ'বই নহয়। এইবোৰ চব ফাং ফুংকে বান্ধিবলৈ আহিছে। এইখন কি লিখিলা? চব ফাং ফুং। সেইকাৰণে ইয়াত মানুহ নহয়। কিন্তু প্ৰতিযোগিতা সেইটো দীঘৈকা কিয় দিলা? দীঘৈকা এখন যদি সেই বহাগত পাতে তেতিয়া হচৰিকা, আৰু গৈ 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 যদি জেঠত পাতেগে তেতিয়া দীঘৈকা। আমি মানে আগতীয়াকৈ সেই দীঘৈকাটো দি থৈ দিছোঁ। নহয়, মই নাচনীলৈ আহিছোঁ। নাচনী আহিছে কেতিয়া হ'ব? আমি ইয়াত নাচি আৰু ঠাইত যাব লাগিব। আমি কমতে সময়ৰ পিছতে আমাৰ এই বিহু প্ৰতিযোগিতাখন আৰম্ভ কৰিম। সেয়েহে সমূহ দৰ্শকক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। চিন্তা কৰিব ঠিক আছে, এটা কাম কৰ, মই প্ৰতিযোগীখিনি চাই আহোঁ। মই 5 মিনিটত আহি আছোঁ। তহঁতে এইবোৰ কি কৰিছোঁ? চব ঠিক ঠাক কৰ, মই আহি আছোঁ। ইমান কম মানুহ হ'ব বুলি
একেবাৰে ধৰি আনিব নোৱাৰি নহয়। আহা